তো হেল্ল' গাইজ ৱেলকাম বেক টু ইয়াৰ বোকা গেং আৰু এটা ভাগত আমি আহি গ'লোঁ তাৰমানে আজি থিয়েটাৰ আছে ৰ'ব বোকা তাতে বাকী খাৰে ওলছি এই গাইজ কৈছোঁ এই গাইজ আজি এই নটা বাজাই নাই গম পা না এই 9টা নাবাজাতে উঠছোঁ টিকেট লৈছোঁ ন পেড কৰিব লাগিব যাই কিনে আমি এইগিলাখনত নাভাঙিলে আমি গেলাৰী মানুহ না ডাইৰেক্ট গেলাৰী তো গাইজ দেখে আছোঁ তো এতিয়া যাই কিনে দে লগ পাই আছোঁ তো গাইজ আমাৰ টিকেট কাটা হৈ গ'ল ৰ এতিয়া গেলাৰীত অলপ এনাই আৰু বহিব আহিছোঁ বাকী দাদা আহিছে কি দাদা বাকী টিকেট ক'ত আমাৰ আৰু গোটাই গাঁওখনৰ কাৰণে কাটছা নেকি এই মেহা কাই চাব ইমান বাকী দাদা টিকেট কটা নাই তই তোক ভাই পিয়া কাটি দিব সৰু ছোৱালী তোক গাইজ ৰাতি ভালকে দেখাম এই এখানত উঠো নেকি এই এখানে উঠোৱা এখানত আমি থৈ ল'ম মই উঠিম দোন থৈ ল'ম বিয়া কিনে হ'ব মহাৰাজে কৈছিল কণাটো জাঙা চোনা দেখিয়া অঁ এই গাজে এখানত উঠিম ৰ খাই ল'বা দিম অঁ নানে লাগে এই গাই চেৰি দেৰি দিছি গতাই ৰেল চেৰি আন পাই এই খাই ল'বি নেকি মই এখানত উঠিলোঁ হয় তোৰ নে চাই লৈ গিয়া ওজন আছে এই গাইজ মোৰ উঠাৰ ইচ্ছা আছিলে এখানত নেথাই লৈ বোলে যতীন বৰা নহয় বাবুল বৰা তোমাক মই সঁচা কথা কৈছোঁ এটা যদি যতীন বৰাই কি ধৰণে ডেন্স কৰিছে তাতে মস্ত ছবি পৰে দিম না যেতিয়া আগত বহি কাক মাত দিছে এটা কথা কিন্তু যতীন বৰাই ফোন মাৰছিল বোলে মই পাৰ নামচোন নহয় যে বেছি ৰাখো দা কি হ'বানো মোক মাতাৰ আৰু ফোন কৰিছোঁ মাতিব দিয়ক চুটটো নাম্বাৰ চাবি বৰা দা বুলি চেভ আছে চালে নমৰে তো গাই আমি অলপ ৰিহাৰ্চেল কৰি আছোঁ ৰ আমিও আবাৰ থিয়েটাৰ বনাম না আমাৰ দাদা এক্টৰ এই ডাকু এই এক্টিং কৰিব যাই আছে হৈছে তো গাই যে আজি বোলে এখন বাইক উঠাব ৰ জুম কৰি দেং ৰ এই এখন বাইক উঠাব বোলে চলাবা দিব তোক জানা চলাবা নাজান কষ্ট হয় এইটো দুচিয়াৰ আছে এইখন চিয়াৰ ওপৰা কটি বহি এখানত নাই হৈছে দেই ল'ৰা আগতে কত কাম কৰিলোঁ থিয়েটাৰত মোকেই কৈ গাই আকৌ লাভ নাই এই মালটো পাহৰি দিয়া তুমি বম চাওঁ নে অঁ এইটোৱে ডাইৰেক্ট গোটা মঞ্চখনা বোলে মোৰো এটা আছিলে ৰেডিঅ'ত লাগিছিলোঁ আগতে এটাই দি গোটা মঞ্চ নেকি এই ওপৰত এটা অমলৈ থাকে নেকি না নাথাকে কিজানি এই মোৰো আছিলে মই জানোৱে দিলা মই ৰেডিঅ'ত লগা আছিলোঁ এই সদায় যাঙাচোন একবাৰ সদায় কেনে লাগে গাজে এইগিলাখান মাল উঠে দাং নেকি এই বক্স এটা উঠে দাঙা আৰে এই JBL বক্স ভালকে থকা আমাৰ গাঁৱৰ তোমাৰ গাঁও দেই আমাৰ গাঁও নহয় আনন্দপুৰে পৰে এইগিলা শিকবা বুলি কওঁ এই কিয় আনে দেখি গৈছোন এইকেইটা ল এই মঞ্চৰ এক নাট খুলি আনিব ভাবিলে হ'লে আজি অঁ কিয় খুলি আনে নাই ডেন্স কৰিব তাকালে লৈ যাব এৰপে বুলি যতকে ঠেলে লৈ যাব কষ্ট হয় না বুলি গেলে সঁচাই খুলি নে যোৱাবাৰ কি এখন দেখা নাই খুলি নাই মই যদি এই ৰাতি থিয়েটাৰ চাই কিনে হেৰি এই খুলি অনা দেখা নাপা মোক মাৰিবি নহয় যোৱাবাৰ কি এখন আছিলি
খুলি অনা দেখা নাছিলি আনছি বারে এসে মত এই এখন খাই লবি নেকি মই অলপ উঠলো ঐ নাই এখন ঢুকব ও আসি এই লগ কৰা আছে করবি দে কুত্ত হ'ব যাও দে ডাইরেক্ট আর রাতি লগ পাই আছো বাই তো গাই এটা হয়ে গেল রাতে আমি আই গেল থিয়েটার চাই বাকি আমার লড় খারে ইঠাকাই বাকি এটা আগত দুটামান আছে চিনিয়ে নাপায় এই এটা খারে কইনা চাবা যোৱান ভাই নাচাই কে ড্রেস তার বেগি সেগি মারি চলাটো কাৰ চলাটো চিনাকি চিনাকি লাগছি তোর খাবার চলাটো এখন তাৰ পৰা অলৰেডি মোৰ কিনাই গৈছে এইটো চলা কিনা জনাই নেকি এইটো মোৰ তাতে আজি দিছো কোন তোক মই কৈছো দে কচোন। তাৰ পৰা তই পিন্ধা নিছিলি এখনত তাতে এইটো চলা অলৰেডি কিনাই গৈছে পিন্ধা আনা নাই মোক নিজাকে দিছিলি এই নকপা কথা হয় দে হয় দে হয় দে হয় দে এতিয়া এখনো বহুত মই আছে ফেৰ এইটো এইটো কিনা গৈছিল না কিনা গৈছিল কিনা নাই মই তোৰ কওঁ তাৰমানে পিতা মোক দিছিলো মই পইচা লাগাইছিল ইমাৰ্জেঞ্চি কি মই চাহ তাৰমানে পইচাটো কটাৰ ফাইদা উঠিছিল আইডিয়াও উঠাও খাৰে তই এই মানুহ এই এই নহওক মই নহয় এখনত তাৰ পৰা দে লৈ তই নিলি অ ছাৰ দিয়ক দে কৈ দিয়া অ তই নিলি তই নিয়াৰ পিছত এখনে আৰু মছলাটো যি থকা পাইছি চাহ এইটোতো খাৰে ষ্টিকাৰ দেখিয়ে গম পাইছো এথেন তো আকে মধুৱে আগত এইকেইটা ইখানে মই এখনে জানো অলপ দেৰিকে তো সলাব দিলে কৰিবই ক'ব কি তই ৰাখে পিন্ধি ভাল হৈছি না নহ'ব মই নকৰো এলাখান এ হ'ব হ'ব আৰু হাল্লা কৰিব নালাগে নকৰো এই গাইজ ডাইৰেক্ট যাই থিয়েটাৰত লগ পাইছো আৰু মধু আগত আছে মধু আগত আছে আমাৰ তো দে গাইজ আহি কিনে গেলাৰীত বহিছিলো জানানে ওচৰত জাগা নাপালো সি এটা হাঁহি আছা অসুৰৰো লাগে লাজ তাত এটাই আৱাজ পাছতো মই ঠিকে চলি আছো তুমি কিয় চলিব পৰা নাই তহঁতৰ বাপে বুলি ধৰি যে জন্ম হয় তহঁতক গৰু পিতক চিকেন ধৰিলে গৰুৱে কিজানি ইমান বেয়া কৰিব পাৰে কোন আছিল তোমার কিয় কিডন্যাপ করবো ওলাইছে কিবা ভুল করেছে তাকে হাত তুলব হচ্ছে তাই
ব্যক্ত কৰাইছো আৰে বৰবাদ হৈ যাম মই তহঁতে যিমান টকা বিচাৰিছ গাইজ থিয়েটার শেষ হল বোম লাগছে চাই তুমি খালি গম পাবি দেচোন লাষ্ট এন্ট্রিটো ফাৰ্ষ্ট এন্ট্রিটো বোম দিছি হে গাড়ী এখন গাইজ মানুহ কিন্তু হৈছে ৰে মানুহ কেনা হাৰে ফুল মানুহ শেষৰ মানে তো গাইজে বাহিৰতে লগ পাই আছো দে গাইজ থিয়েটাৰ চল এতিয়া এটা মালৰ এন্ট্ৰি হৈছে ৰ পাগল থিয়েটাৰ শেষ হোৱাৰ পিছত মানুহ মিলি এই দুদিনটো তাৰমানে এইকাৰণে মই যে একেদিন ভিতৰত অহা নাই এইবিলাক এৰেঞ্জ কৰিলো তো নাই তই আকলাই মাতলি নে দীপেন বৰা হে দীপেন বৰা যতীন বৰা দীপেন বৰা মোক দীপেন বৰা কৈছা ফ্ৰেণ্ড আহি গৈছে মোৰ ভিডিঅ' কলকে তো গাইজ একেদিন সেইকাৰণে মই অহা নাছিলো লাইটটো দিবিছো দিছি দেই তাৰমানে কি হ'ল মই একেদিন সেইকাৰণে অহা নাছিলো থিয়েটাৰ আছিল আমাৰ গাঁৱত থিয়েটাৰ থাকিলেতো জানাই তোন দেও এই দেৰি হয় তো গাইজ আহি যাম কালিৰ পৰা টেনশ্যন নাই শত প্ৰণাম দিছোঁ ভিডিঅ'টো শেষ কৰিবি নেকি শেষে কৰোঁ আৰু তো গাইজ ভিডিঅ'টো শেষ কৰি দিছোঁ লাইক কমেণ্ট শ্বেয়াৰখিনি গোটাই কৰি দিম যাম নেকি যাবি গাইজ ৰ কিবা এটা হ'ব পাৰে ৰ গাইজ যাই আছো ৰ মানুহ আছে ধুনীয়া কি তই লৈ যাই মই নিম এখন নিচিনা কি আছে চা মাল খাওঁ হলেন নহ'ব পাৰে নামে নাই গাইজ আগে আগে যাই থাক কান্দি লৈছি গাইজ সঁচা কথা ক'লে কিয় কওঁ থৈ গাইজ যাই লওঁ ৰ যতীন বৰা কতে যতীন বৰা ক'ত তাতে আছে ভগা ভাইক অলপ সন্মান দিবি নাই কি কাজ বেছি দি আছে যতীন বৰা মোক বাছো গুলো গুলো মোক বাছো গাইজ মানুহ দেখছ না একবার দেখেছি আমার মানুহ এটা কত গেল ওই ওর এটা আগ্রি ধরছি এটাই বেশি আছে মাকে বেশি আছে জিয়াকে ফটো উঠি আছে দেখেছো মোক একবার আছে নেকি ও ব্লেক আছিল নেকি কলা তুই রাতি একবার জয়ন্ত্রীটো লং র উই সবে ফটো মারি থাক ফ্লাক্সটো জ্বলাই দিছো দে উঠ সবে উঠ ফ্লাক্সটো জ্বলাই দিছো দে তোহাৰ গাঁৱৰে তোহাৰ কাষৰে মই চিনি পাঙে নাম নাজনো মাকে বেছি আছে জীয়াকে ফটো উঠি আছে পাপা ঐ যতীন বৰাৰ ফেন নহয় তাৰমানে বুঢ়া গেলাই ভাল পায়
গম পা নাপা তোৰ দেউতাৰে শুন আমাৰ দেউতা খুব ভাল তিনিটা গৰমত মৰব হে হয় দে মানুহটো বেচেৰা ইলেকশ্যনো উঠছি থৈ এতিয়া দাড়ি চাৰি দেখা নাই কিন্তু বহুত অঁ তো গাইছ ভিডিঅ'টো এতিয়া শেষত দাং যি দেখছা আৰু ফটো উঠোৱা নাযাওঁ কাৰণ আমি আমাৰ এই গ্ৰুপটোৱে আমি এনেকৈ ফটো উঠে একদম ভাল পাওঁ হয় না কওক কাৰোবাৰ লগত ফটো উঠা হাঁহিয়ে চুইছে সেইটো আমি কাৰো লগত এনেকৈ ফটো নুঠো বেতাল নিপুৰ বাহিৰে তো গাইছ জুবিন দা অঁ জুবিন দা এই গাইছ আৰু এটা নতুন মালৰ এণ্ট্ৰি হৈছে ৰ ব্লেক আছিল না হোৱাইট আছিলে এই ব্লেক বিকাশ দা এই চাওঁ এইটো চাই লওক দুদিন পিছত আমি সেৱা জমে না বেছি হৈছে নেকি সেই বেলেগৰ লগত এনেকৈ ফটো উঠা যাব টান লাগে দে তই নামে নাচবা ভিডিঅ' কৰিব গৈছা দে